জনাইছোঁ ভিডিঅ'টোলৈ যিহেতু আজি কেলিগোপাল নাটক ৰাসলীলা শ্ৰীকৃষ্ণৰ ৰাসলীলা যিহেতু পুৰুষসকলে ল'ৰাসকলে কৰিবলৈ গৈ আছে ৰাস মহোৎসৱ ৰাসলীলা মানে কৰি দেখাব নৃত্য কৰি দেখাব তেখেতলোকে দেখাব আপোনালোকক দেখাই আছোঁ যি খুব ধুনীয়া কৰি চাই থাকিব ভিডিঅ'টো দিব লাগে বলক এয়া আৰম্ভণি কৃষ্ণ আৰতি গোপীসকলৰ প্ৰৱেশ
একে ব্লগছ আজি দেখা আছে যেটো কেলিগোপাল শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা মোৰ লগত আছে শ্ৰীকৃষ্ণ তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী বিদ্যুৎ জোনাক ডেকা তোমাৰ যেহেতু ইয়াতে আহিছা নগাঁও গৌহাটলীত তুমি এতিয়া ৰাস মেইন ৰোল কৰিছা শ্ৰীকৃষ্ণ তোমাৰ কেনেকুৱা অনুভৱ হৈছে কেনেকুৱা লাগিছে মোৰ খুব ভাল লাগিছে ৰাইজৰ সহযোগ পাইছোঁ হয় মৰমবোৰো পাইছোঁ ভাল লাগিছে অল দ্য বেষ্ট এয়া বৃন্দাবনত শ্ৰীকৃষ্ণ এয়া বৃন্দাবনত মোহিনী
এয়া মোহিনীৰ ৰূপ সলনি পুতনা। পুতনাৰ আন এটা ৰূপ। পুতনাৰ আকৌ মোহিনী ৰূপ। এয়া দধিমুঠন।
এয়া কালি দমন এয়া বকাসুৰ বধ এয়া বৃন্দাবনত শংখচূড়ৰ প্ৰৱেশ
আপুনি সংকোচন আছিলে কেনেকুৱা লাগিলে আপোনাৰ বঢ়িয়া লাগে আপোনাৰ নামটো কওক আপোনাৰ নামটো তৰুণনাথ ঠিক আছে ধন্যবাদ ক'ৰ পৰা আহিছা নগাঁও তোমাৰ নামটো ৰাস চাই কেনেকুৱা লাগিল ক'ৰ পৰা আহিছা কাছমাৰীৰ পৰা আহিছা যিটো কেলিগোপাল নাটক ৰাসলীলা সকলোৱে চালে আপোনাৰ অনুভৱটো কি মোৰ অনুভৱ এইটোৱে হৈছে যে শ্ৰীকৃষ্ণই ৰাসলীলা কৰিছিল আৰু সেই ৰাসলীলাত সম্পূৰ্ণ আধ্যাত্মিকতাৰে কৰিছিল আৰু আজি যে এই শ্ৰীকৃষ্ণৰ যে ৰাসলীলা যে মানুহৰ যে মনটো আনন্দিত কৰিব বা মানে শৰৎকালৰ যিটো মানে অনুভৱ সেই অনুভৱটো হৈছে ঠিক আছে ধন্যবাদ চাই আছে একে ব্লগছত আজি দেখাই আছোঁ যিহেতু কহুৱাতলি গাঁৱৰ ৰাসলীলা ৰাস মহোৎসৱ ইয়াতে উদযাপন কৰা হৈ আছে চলি আছে যিহেতু চলি থকা অৱস্থাত দেখিছে ইয়াত গোপীসকল আৰু আজি ল'ৰা ৰাস আছিলে ল'ৰা ৰাসত গোপী আৰু কৃষ্ণ আছে সকলো আছে বহুতখিনি আছে আৰু কিবা কিবি হ'বলৈ গৈ আছে চাই দিব দেখাই আছোঁ
তোমাৰ নামটো কি হা বিশাল ক'ৰ পৰা আহিছা পানীগাঁও চাৰিআলি কেনেকুৱা লাগিলে এটা ৰাস নাচি ভাল লাগিছে বাইদেউ এজনী পাইছোঁ বাইদেউ ৰাস চালে কেনেকুৱা লাগিল বহুত ভাল লাগিলে ভাল লাগিছে আপোনাৰ নামটো শ্ৰীমতী অনুপমা দেৱী চাই আছে আপোনালোকে এইবিলাক দেখাই আছোঁ যিহেতু কমুৱাতলি গাঁৱৰ ৰাসলীলা ইমান ধুনীয়াকৈ হৈ আছে তাৰ ভিতৰতে মানে কি ক'ম কেনেকুৱা লাগিল ভাওনা চাই তুমি ৰাস চালা তোমাৰ নামটো দীপলীনা দেৱী তুমি ৰাস নাচিব জানা নাচি দিয়াচোন এবাৰ কেনেকৈ নাচে নাচি দিয়াচোন থেংক ইউ যিহেতু মোৰ লগত এটা ভাইটি আছে তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী ধনমণি নাথ যি ৰাস চালা কেনেকুৱা লাগিল আজি বহুত ভাল লাগিলে এতিয়া তোমাৰ লগৰ কাৰোবাক কিবা ক'বা নেকি যে ৰাইজৰ কাৰণে কিবা তুমি মেছেজ আহিবা নেকি মেছেজ এটাই আৰু এতিয়া যেনেকৈ সাহস দি আছে ৰাস পাতিবলৈ হয় তেনেকৈ প্ৰত্যেক বছৰ যাতে সাহস দিয়ে এখন ভাল ৰাস পাতিবলৈ হয় তাকে কৈ মানে মনৰ প্ৰকাশ কৰিছা গম পালে ভাইটিটোৱে যেনেকৈ প্ৰতি বছৰে পাতে এই বছৰো পাতে অহা বছৰো যাতে প্ৰত্যেক বছৰে হৈ থাকে তাৰে কামনা কৰিছে বলক চাই থাকিব একে ব্লগ